খুব ভাল লাগিছে, খুব উপভোগ কৰিছোঁ। ধন্যবাদ। হেল্ল' ভিউৱাৰ্ছ, মোৰ নতুন চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি শংকৰদেৱ বিদ্যা নিকেতন পণিগ্ৰামত গ্ৰীষ্মকালীন উৎসৱ আছে আৰু তালৈকে গৈ আছোঁ। পিছৰ কাৰ্যক্ৰমখিনি আপোনালোকে দেখাই থাকিম। আপোনালোকে অকণো স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাই থাকক। মই এতিয়া পণিগ্ৰাম কেৰাপতি পাইছোঁহি। বিদ্যালয়খন ক'ত উপস্থিত আছে আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টোত কৈছোঁৱে। যদি চোৱা নাই তেতিয়াহ'লে চাই ল'ব পাৰে। এইখিনিতে এটা কথা কৈ থওঁ যে এই ভিডিঅ'টোত ছাত্ৰ ছাত্ৰীসকলে নাচা বা গোৱা সেই গীতবোৰ চাউণ্ড মই দিয়া নাই, কাৰণ কপিৰাইট লাগি যাব পাৰে। এইটো আমাৰ নিকেতনখন আৰু লাহে লাহে পাইছোঁহি মই প্ৰেক্ষাগৃহত। এইটো প্ৰেক্ষাগৃহতে হ'ব। আজি আমাৰ নিকেতনৰ হ'বলগীয়া যি গ্ৰীষ্মকালীন উৎসৱ, এই প্ৰেক্ষাগৃহতে উদযাপন কৰা হ'ব। আজি আমাৰ হ'বলগীয়া যি নিকেতনৰ অনুষ্ঠান, তাৰ কাৰণে আমাৰ প্ৰধান আচাৰ্যই বন্তি গছি জ্বলাই অনুষ্ঠানটো শুভাৰম্ভ কৰে। তাৰ পিছত আমাৰ নিকেতনৰ বন্দনা আৰম্ভ হয়। বন্দনা সমাপ্ত হোৱাৰ পাছত আমাৰ নিকেতনৰ প্ৰধান আচাৰ্যই এটি ভাষণ প্ৰদান কৰে। উপস্থিত অভিভাৱক অভিভাৱিকাসকল, এই বিদ্যালয়ৰ উপপ্ৰধান আচাৰ্যকে মুখ্য কৰি আচাৰ্যসকল, বিদ্যালয়ৰ কলাকৰ্মীবৃন্দ আৰু মোৰ অতি স্নেহৰ পোহৰ সন্ধানী ছাত্ৰ ছাত্ৰীসকল, জয়তে মই জনাইছো। আজি ইয়াতে যদি উপস্থিত নাই, তাৰ পিছত ভাষণ প্ৰদান কৰে আমাৰ নিকেতনৰে প্ৰাক্তন ছাত্ৰ, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টেণ্ড কৰা
অংকুৰ ৰাজ কাশ্যপে। তাৰপিছত অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে এটি বৰগীতেৰে। নিকেতনৰ আচাৰ্য আচাৰ্যা আৰু অভিভাৱক অভিভাৱিকা ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিত এটা এটাকৈ অনুষ্ঠান আৰম্ভ হয়।
ছাত্ৰ ছাত্ৰীসকলৰ লগতে ময়ো এটি গীত প্ৰদৰ্শন কৰোঁ। ধন্যবাদ। বহুত শৃংখলাবদ্ধভাৱে আমাৰ নিকেতনৰ গ্ৰীষ্মকালীন উৎসৱটি সমাপ্ত হয়। এতিয়া সকলো ঘৰাঘৰি। এই নিকেতনৰ গ্ৰীষ্মকালীন উৎসৱটো ময়ো প্ৰথমবাৰৰ বাবে পাইছোঁ। ইমান সুন্দৰ, ইমান প্ৰতিভা ছাত্ৰ ছাত্ৰীসকলৰ, আপোনালোকক মই ক'ব নোৱাৰোঁ ব্যাখ্যা কৰি। যদি ইউটিউবত কপিৰাইট নালাগিলহেঁতেন তেতিয়াহ'লে চাউণ্ডসহ আপোনালোকক গীত নৃত্যসমূহ দেখুৱাব পাৰিলোহেঁতেন, কিন্তু মই দুখিত। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু আপুনি যদি মোৰ চেনেলৰ নতুন দৰ্শক হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগকো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।